যিসকলে গাঁৱলীয়া লোকক ভূত বুলি কয়, কচু ঢেকীয়া শাক খাই জীয়াই থকা বুলি কয়, সেইসকলক কৈছোঁ শুনক, আমি গাঁৱতেই সুখী আছোঁ। কাৰণ গাঁৱত আমাৰ শাকনিত শাক আমাৰ বিচাৰিব নালাগে, আমাৰ কিনি খাব নালাগে। আমি সেউজীয়া শাক পাচলি দৰৱ নিদিয়াকৈ আমি নিজৰ গাঁৱতেই পাওঁ। তাৰপাছত আমাৰ ঘৰৰ পাছফালে পুখুৰী থাকে, আগফালে পুখুৰী থাকে, তাত আমি বিচাৰিলে মাছ পাওঁ। তাৰপিছত আকৌ আমাৰ গেছৰ দাম বাঢ়িছে বুলি আমি চিন্তা কৰি থাকিবলগীয়া নহয়, কাৰণ আমাৰ বাৰীত ঢেৰ খৰি আছে, আমাৰ বাঁহনি আছে, বাঁহনিত খৰি আছে, খৰি বিচাৰিলেই হৈ যায়। এইখিনি মাছখিনি দি ল'ম এতিয়া, ফ্ৰাই কৰি থৈছিলোঁ, মাছখিনি দি দিলোঁ। নদী বাহিলে উজান উঠিলে গছে বনে ফুলেৰ পাতে বিহু আহিলে ঐ কপৌ পাহে পাহে মৰম বাহি আহে, সেই মৰম কাৰ বাবে জানা নে? জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে। বৰ ধুনীয়া একোৱেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, কাৰেঙৰে ৰং চঙীয়া মুগা চুমনীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা।